হেল্ল' এভৰিৱান নমস্কাৰ মোৰ চেনেললৈ পুনৰবাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে আজি আচলতে লৈ আহিছোঁ দহি কচুৰ দুটা ৰেচিপি আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি প্ৰথমতে মই কচুখিনি বাকলিটো কাটি নিজৰ সাইজ মতে কাটি লৈছোঁ আপোনালোকে নিজৰ কমফৰ্টেবল সাইজ মতে কাটি ল'ব পাৰে এতিয়া বলক তেন্তে আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ এতিয়া মই গেছটো অন কৰি এফালে কেৰাহীখন পাতি দিছোঁ তাতে দিম অলপ নিমখ আৰু অলপ দিম পানী বেছি পানী নিদো এফালে মই ৰেডি কৰি লৈছোঁ পিয়াজ আদা নহৰু আৰু কেঁচা জলকীয়া পেষ্ট এফালে অলপ চিকেন পুৰা ফ্ৰাই মছলা দি ফ্ৰাই কৰি লৈছোঁ নেমু কেঁচা জলকীয়া গোটেইখিনি ৰেডি কৰি লৈছোঁ এয়া কচুখিনি এটা উতল আহিলে এতিয়া মই কাৰিয়ে দিম বেছিকৈ একদম ঢিলা হৈ যাব নিদো কচুৰ পৰাই পানীখিনি যে ওলাইছিলে সেইখিনি মই ৱেষ্ট নকৰোঁ এইখিনি ৰিউজ কৰিম কাৰণ গোটেই আইৰণবিলাকটো তাতেই থাকে নহয় জানো আৰু আজি মই কচুখিনি আচলতে দুভাগ কৰি ল'ম কাৰণ মই দুটা ৰেচিপি বনাম বুলি কৈছোঁৱেই যিহেতু আপোনালোকক প্ৰথমতে মই এয়া এখন কেৰাহী পাতি লৈ তেল আৰু গৰম হলত পিঁয়াজ দি দিছোঁ চাই থাকিব আৰু আদা নহৰু পেষ্ট যিখিনি মই খুন্দি লৈছিলোঁ এতিয়া এয়া দি দিলোঁ তাৰপাছত দিছোঁ কেঁচা জলকীয়া এইখিনি অকণমান পুৰা ভাজি ল'ম পুৰা ভালকৈ ভাজি ল'ম এয়া মই দহি কচুত চিকেন দি কাৰি বনাব লৈছোঁ তাৰ কাৰণে মই পিঁয়াজখিনি দি তাত হালধি ঘৰুৱা মছলা আৰু অলপ কালাৰ জলকীয়া গুড়ি দি দিছোঁ আৰু মই ইয়াত পিঁয়াজখিনি অলপ ডাঙৰকৈ ৰাখিছোঁ কাৰণ তেতিয়া ডাঙৰকৈ ওলাই থাকিলে ভাল লাগে এতিয়া এইখিনি ভালকৈ ফ্ৰাই কৰি মই ইয়াত এড কৰি দিছোঁ কচুখিনি আপোনালোকে যদি নাই খোৱা এনেকৈ চিকেন দি খাই চাবচোন দেই বহুত টেষ্টি হয় এতিয়া কচুখিনি কালাৰটো চেঞ্জ হ'লত আৰু মই ভাঙি চাইছোঁ ভাঙো খাইছে এতিয়া মই এড কৰি দিলোঁ সেই ফ্ৰাই কৰা চিকেনখিনি এড কৰা ক্লিপটি মই ৰাখিছিলোঁ কিন্তু বিচাৰি পোৱা নাই এতিয়া শেষত এড কৰিছোঁ মই অলপ নেমু বেছি নেমু দিলে বেছি টেঙা টেঙা হ'ব বেছি টেঙা টেঙা নকৰোঁ আচলতে অকণমান যিহেতু কাৰি টাইপে বনাম নেমু অকণমান দিছোঁ এনেই জাষ্ট ফৰ টেষ্ট আৰু লাষ্টত মই দিছোঁ নিমখ আগেও দিব পাৰে কিন্তু মই এতিয়া এড কৰিছোঁ নিমখ এতিয়া আমাৰ এয়া হৈয়ে গৈছে চক তাৰপিছত মই যে কৈছিলোঁ পানীখিনি ৰিউজ কৰিম বুলি সেই পানীখিনি মই এতিয়া ইয়াত অলপ পানী দি দিছোঁ তাৰপিছতে এতিয়া মই এনেকৈ অকণমান ঢাকনখন মাৰি হ'বলৈ দিম ইফালে মই ইটোৰ কাৰণে ৰেডি কৰিম যোনটো মই অলপ দহি কচুৰ চাটনি বনাম শুকান মাছ দি তাৰ কাৰণে মই সেই একেখিনি কচুৰ পৰা অলপ কচু ৰাখি লৈছিলোঁ বুলি কৈছিলোঁ যে সেইখিনি মই গ্ৰাইণ্ডাৰত মাৰি লৈছোঁ আদা অকণমান আৰু নহৰু অকণমান আৰু কেঁচা জলকীয়া দুটামান দি মই মাৰি লৈছোঁ এইফালে মই ৰেডি কৰি লৈছোঁ আপোনাৰ শুকান মাছ পিঁয়াজ আদা নহৰু পেষ্ট নেমু গোটা মছলা কালজিৰা আৰু শুকান জলকীয়া শুকান মাছ মানে ইয়াত অকল মিছা মাছ আৰু সৰু দনিকণা মাছৰ যোনটো শুকান সেইটোহে আছে এফালে কেৰাহীখনত তেল গৰম হ'লত পিঁয়াজ আদা নহৰু পেষ্ট দি অকণমান ভাজি তাত মই গোটা মছলা শুকান জলকীয়া নিমখ আৰু লগতে দিছোঁ অলপ কালজিৰা মই কৈছোঁৱেই মই অলপ বেছিকৈ সদায় কালজিৰা এড কৰি ভাল পাওঁ চাটনিত গতিকে মই ইয়াতো কালজিৰা অলপ বেছিকৈ দিছোঁ গ্ৰাইণ্ডাৰত মাৰি লোৱা কচুৰ পেষ্টখিনি ৰেডি কৰি লৈছিলোঁ যে সেইখিনি ইয়াত কেৰাহীত এতিয়া দি দিলোঁ কচুখিনি অকণমান উতল অহাত আৰু কালাৰটো চেঞ্জ হ'লত মই শুকান মাছখিনি দি দিলোঁ আৰু শুকান মাছখিনি মই আগেই কেৰাহী এখনত অকণমান তেল দি ভাজি লৈছিলোঁ নহ'লে বৰ ফিকা ফিকা লাগে আপোনালোকে অকণমান আগে ভাজি ল'ব এইফালে মোৰ চিকেন দিয়া কাৰিখিনিও চাগে ৰেডি হৈ গৈছে এয়া হৈ গ'ল অলম'ষ্ট আৰু এইফালে চাটনিখিনিত মই এতিয়া নেমু এড কৰিছোঁ নেমু আৰু চাটনিটোত নেমু সদায় অলপ বেছিকৈ এড কৰিব লাগে গতিকে ইয়াত মই নেমু তাতকৈ বেছিকৈ এড কৰিছোঁ এয়া মোৰ দহি কচুত শুকান মাছ দিয়া চাটনি আৰু এইফালে আপোনাৰ দহি কচুত চিকেন দিয়া কাৰি ৰেডি হৈ গ'ল নাও ইটছ ৰেডি টু চাৰ্ভ এতিয়া বলক তেন্তে আমি খাওঁগৈ এইফালে এয়া ভাত এইফালে এয়া দালি ইটছ লুক চ' ডিলিচিয়াছ দেখিয়ে খাওঁ লাগিছে এইফালে শুকান মাছৰ চাটনি দহি কচুৰ এইফালে এয়া চিকেন দহি কচু উইথ চিকেন কাৰি পিঁয়াজ নেমু ইটছ ৰিয়েলি ভেৰি ভেৰি টেষ্টি আপোনালোকে যদি নাই খোৱা খাই চাব ট্ৰেডিশ্যনেল কচুৰ ৰেচিপি দুটা যদি চাই ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো অল কৰি ৰাখিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোলৈ বহুত বহুত ধন্যবাদ থাকিল থেংকছ ফৰ ৱাচিং